নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বিতুপন আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আছামিজ ফেক্ট ষ্টাৰ। তো আজি আমি কথা পাতিম ষ্টেচু অফ লিবাৰ্টিৰ বিষয়ে। ষ্টেচু অফ লিবাৰ্টি আমেৰিকাৰ নিউয়ৰ্ক হাৰ্বাৰৰ ওচৰৰ সৰু দ্বীপ এটাৰ ওপৰত বনোৱা এটা বিশাল প্ৰতিমা, যিটোৱে এখন হাতত এটা বুটা আৰু আনটোৰ হাতত এখন কিতাপ লৈ থিয় হৈ আছে। এই প্ৰতিমাটো 1886 চনত ফ্ৰান্সে আমেৰিকাক উপহাৰস্বৰূপে দিছিল। ষ্টেচু অফ লিবাৰ্টি বনাওঁতে 9 বছৰ সময় লাগিছিল। মূৰ্তিটোৰ মুঠ উচ্চতা 306 ফুট অৰ্থাৎ 93 মিটাৰ আৰু প্ৰতিমাটোৰ মুঠ ওজন হৈছে 225 টন অৰ্থাৎ 2,25,000 কিলোগ্ৰাম। ইয়াৰ শীৰ্ষলৈ উঠিবলৈ মুঠ 354টা ঘূৰণীয়া খটখটি বগাব লাগিব আৰু ইয়াৰ মুকুটটোত প্ৰায় 25খন খিৰিকী দিয়া হৈছে। ষ্টেচু অফ লিবাৰ্টিৰ হাতত থকা বুটাডাল 1994 চনত তামৰ বুটাৰ লগত সলাই দিয়া হৈছিল আৰু এই বুটাডালত প্ৰায় 24 কিলো সোণৰ প্ৰলেপ দিয়া হৈছে। প্ৰতিমাটোৰ বাওঁ হাতত এখন কিতাপ আছে আৰু তাত আমেৰিকাৰ স্বাধীন হোৱা তাৰিখ 4 জুলাই 1774 চনটো ৰোমান সংখ্যাত লিখা আছে। ষ্টেচু অফ লিবাৰ্টিৰ বাহিৰ ভাগটো তামেৰে বনোৱা আৰু এই মূৰ্তিটো ৰোমান লোকৰ দেৱী লিবৰ্টিছৰ। প্ৰতি বছৰে 30 লাখতকৈও অধিক পৰ্যটক এই মূৰ্তিটো চাবৰ বাবে তালৈ যায়। তো বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক কৰিব আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।